হেল্ল' গুড মৰ্নিং ফ্ৰেণ্ডছ। আজি এঠাইত যাব ওলাইছোঁ য'ত নেকি অৱস্থিত আপোনাৰ কালা পাহাৰ অৱস্থিত হৰগৌৰী মন্দিৰ তিনজান্দি বুলি কয়। এইটো আপোনাৰ বহুতো চাগে দেখা পাইছে। আজি মই ফাৰ্ষ্ট টাইম গৈছোঁ, আপোনালোকে চাই লওক ভিডিঅ'টো। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি জাষ্ট আহি পালোঁ তিনজান্দি মন্দিৰ। যিহেতু আহোঁতে ভিডিঅ' কৰা নহ'ল, এতিয়া আহি পালোঁ জাষ্ট দেখিলোঁ বহুত ওপৰত মন্দিৰটো। ইমান 300ৰ ওচৰা-ওচৰি চিৰি আছে। এতিয়া চিৰিবিলাক খোজকাঢ়ি যাব লাগিব। মানুহবিলাক খোজকাঢ়ি ৰাস্তাটো হৈছে আপোনাৰ দুই চাইডে অহা যোৱা কৰিব লাগে। এজন মানুহ আহিলে এজন আহিলে ওপৰত ৰখিব লাগে, এনেকুৱাতে হৈ গৈছে। এই ওপৰত চাওক কিমান দীঘল, এইবিলাক চাওক গোটেই তলৰ গেটটো দেখিছেনে? তলত মানুহ কিমান ভিৰ হয়। ওপৰত গৈ আছোঁ ভৰি বিষাই গৈছে, গৈয়ে আছোঁ। ফাইনেলি আমি মন্দিৰত জাষ্ট আহি পালোঁ। চাৰিওফালে মানুহ ল'ৰা খেলি আছে। চাওক এই আছে কি ধুনীয়া ভিউ দেখিছেনে? এতিয়া আমাৰ মন্দিৰটো গণেশ বাবা গেটটো সোমাই কেনে পায়। এইটো হৈছে আপোনাৰ সাই বাবা মন্দিৰ। সকলোৰে মনোকামনা পূৰ্ণ হয় তাকে ভগৱানক প্ৰণাম জনালোঁ। এইটো আপোনাৰ ছাইডত দিছে আপোনাৰ ত্ৰিশূল দিয়া আছে, যাতে মানুহে এটা বিশ্বাস যে ইয়াত খেলিলে মনৰ কামনা পূৰ্ণ হয়। মানুহৰ এইটো আগৰ পৰা এইটো বিশ্বাস কৰি আহিছে যিহেতু। আৰু আপোনাৰ ছাইডত এইটো শিৱ মন্দিৰ, মই ভালদৰে জুম কৰি দেখাই দিছোঁ। এইটো হৈছে আপোনাৰ মেইন মন্দিৰটো। মই দূৰৰ পৰা প্ৰণাম জনালোঁ। যিটো মানুহবিলাক ইয়াতে চাকি বন্তি জ্বলায়। আৰু তাৰে ওচৰত আছে আপোনাৰ শিৱৰ ভক্ত নন্দী, ধুনীয়া কৰি আগফালে সজাই থোৱা হৈছে মূৰ্তিটোৰে। চাওক কি ধুনীয়া লাগে, দেখিছেনে? কি ধুনীয়া কৰি সজাই থৈ দিছে। মানুহ বহা ঠাই ধুনীয়া কৰি ৰাখিছে। আপোনালোকে নিশ্চয় আহিব চাব, কি ধুনীয়া মন্দিৰ। এইটো গুৱাহাটীতে আছে আপোনাৰ তৰণী পাহাৰ। আৰু ছাইডত চাওক আপোনাৰ ইয়াতে ৰুম চুম আছে, ছাইডত এখন দোকান আছে। ফাইনেলি আমি আহি গ'লোঁ। অকস্মাত দিলে বৰষুণ। এতিয়া যিহেতু গাড়ীত ৰখা ঠাইত অলপ মাটি দিছে, তাতে আমি গাড়ী ল'ব গৈ আছোঁ। এই তিনজান্দি মন্দিৰ আহিলোঁ প্ৰথম টাইম। সৰুৰ পৰা যিহেতু মই ইয়াতে থাকোঁ, সেইটো নিজে অহা নাই, ফাৰ্ষ্ট টাইম আহিছোঁ। আহি নিশ্চয় ভাল লাগিল। 300টা চিৰি, চাওক চিৰি কিমান চিৰি আছে, মই দেখুৱাই দেখিম। ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ।